ভিতৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ বহুত ভাল। আপোনালোকৰ দুআ আশীৰ্বাদত মোৰো বহুত ভাল। তো গাইজ আজি ব্লগটো অলপমান বেলেগ ধৰণৰ হ'ব। তো একেলগে আমি দুটা ঠাইত যাম। তো আমাৰ আজি মাছৰুমৰ বাৰ্থডে পাৰ্টি আছে। তো তাৰপিছত আছে আমাৰ হেৰি আছে, আমাৰ মানে এখন বৰপেটা মেলা হৈ আছে। তো এখন মেলাত আমি গৈ আছোঁ মেলা চাবৰ কাৰণে। আৰু আমাৰ লগত আছে ফাৰুক দা। তো তাৰপিছত আমি এতিয়া আছোঁ কৰাকম ব্ৰিজত। ইয়াৰ পৰা মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ইয়াতে আমাৰ পাৰ্টিটো হ'ব, ইয়াতে কৰাকম ব্ৰিজৰ তলত হ'ব। বম পাৰ্টি হ'ব, বাৰ্থডে পাৰ্টিটো বম হ'ব, মানে একদম পিকনিকৰ নিচিনা হ'ব। তো এতিয়া আমি ফাৰ্ষ্ট টাইম যাম, আমি মানে বৰপেটা মেলা চাবৰ কাৰণে যাম। ইয়াতে ফাৰুক দা ৰেডি। ফাৰুক দা মেলাত যাম না এতিয়া আমি? মেলাৰ পৰা আহি কিনে আমি পাৰ্টিটো খাম ন? তো এতিয়া আমাৰ পৰা বাইক চাইক পৰা ৰেডি। সিহঁতে হেলমেটো আছে, মানে হেলমেট আজিকালি মানে হেলমেটটো মানে কম্পালচাৰী লাগিবই, নহ'লে পুলিচে ধৰি কিনে 1000 টকা। 1000 টকাটো ল'বই 100% এইটো। তাৰপিছত বৰপেটাৰ পৰা আহি কিনে আমি বাৰ্থডে পাৰ্টিটো খাম। আমি আপোনালোকক চব দেখাই থাকিম, আপোনালোকক চাই থাকিব মাকা হ'ব আজি, মানে আল্টিমেট। তো গাইজ পুৰা আমি গাড়ীত পৰা বহি ৰেডি, বাইকত ৰেডি। ফাৰুক দা মানে লাহে লাহে যাবা হা, মানে প্ৰব্লেম হ'ব পাৰে। মানে আজিকালি পুৰা এক্সিডেণ্ট হৈছে। আৰু আজিকালি মানে এটা কথা কওঁ আপোনালোকক, আপোনালোকক এটা কওঁ, যদি বাইক লৈ কেনে ক'ৰবাত যাবৰ কাৰণে ওলাইছে ঘৰৰ পৰা, আজিকালি মানে কম্পালচাৰী দুটা গ'লে বাইকত দুজন যায়, তথাপি এটা হেলমেট ল'ব লাগিব। কাৰণ বেকাৰ মানে হেৰি লাগে, মানে দুটাই লাগে হা। কিন্তু মানে এটা হ'লে মানে কাৰণ তোমাক হেৰি কৰিবলৈ পাৰোঁ আৰু সেইটোৱে মানে হেলমেটটো হ'ল নিজৰ কাৰণে। আজিকালি ধৰা 1000 টকা ডাঙৰ কথা নহয়। তো হেলমেটটো নিজৰ মানে মূৰটো মানে ছেফত ৰাখিব, কিবা এক্সিডেণ্ট হ'লে কিবা এটা নহয়। সেইকাৰণে হেলমেটটো নিজৰ কাৰণে, হেলমেটটো মানে বেলেগৰ কাৰণে নহয়। ধৰা 1 লাখ 1.5 লাখ 2 লাখ টকা দি বাইক ল'ব পাৰে, 1000 টকাত এটা হেলমেট কিনি কেনে বাইকটো ঘৰৰ পৰা লৈ কিনে ওলাওক। কিবা এটা ক'ব কথা মানে একচুৱেলি মানে এইটো হেলমেট মই কিনা নাই, কাৰণ যেতিয়া মই গাড়ী ওলাইছোঁ তেতিয়া মানে মোক এটা ফ্ৰী দিছে হা। হেলমেটটো ফ্ৰী দিছে, মানে মই অৰ্ডাৰ কৰিছোঁ, হেলমেটটো আহি পোৱা নাই। সেইকাৰণে মই ভাবিলোঁ যে মোৰ ছেফটিৰ কাৰণে মানে এইটো লৈ যাওঁ আৰু কাৰণ ছেফটি লাগিব। হাইৱেটো দিলে মানে এইটো লাগে আৰু হেলমেটটো লাগে। মানে গাইজ এইটোৱে ধৰক 3 লাখ 4 লাখ টকা দি বাইক ল'ব পাৰে, আৰু 1000 টকাত এটা হেলমেট কিনি কেনে ওলাওক ঘৰৰ পৰা। তো গাইজ মই এটা কথাই ক'ম আপোনালোকক, আজিকালি আপোনালোকে যদি বাইক লৈ ক'ৰবাত ওলাইছে, তো আপোনালোকে বেছি মানে স্পীডত নাযাব। আজিকালি পূৰা এক্সিডেণ্ট হৈ আছে, আৰু এক্সিডেণ্টত মানুহ পূৰা মৰি আছে। তো যাব 50-60 হেৰি। আৰু যদি আপোনাৰ যদি হেৰি আছে, সেইটো কনফিডেঞ্চ আছে, তো সেইটো কনফিডেঞ্চত আপোনালোকে বাইকটো চলাব। আৰু নিজৰ ছেফটিৰ কাৰণে হেলমেটটো কম্পালচাৰী ৰাখিবই গাইজ। আৰু আমি বহুত ভয় খাওঁ মানে বেছি স্পীডত গ'লে। আৰু ফাৰুকদাই মানে পূৰা ৱেভ মাৰি গৈ আছে, এইটো মানে বহুত ভয় খাই আছোঁ। মানে কি ক'ম, মানে ফাৰুকদাক মই মানা কৰি আছোঁ, তথাপি মানে ৱেভ মাৰি আছে। চাওক পূৰা ৱেভ মাৰি আছে ন, এনেকুৱা ৱেভ মাৰি আছে না গাইজ, কি ক'ম আৰু। মানে সেইটো কনফিডেঞ্চ ইয়াৰ আছে, সেইটো কনফিডেঞ্চ আছে, সেইকাৰণে মানে মাৰিব পাৰি আছে ন। তো গাইজ পৰা আমি আহোঁতে পৰা প্ৰায় বৰপেটা মানে পায়ে গ'লোঁ আমাৰ। আৰু পাইছোঁ সন্মুখত আমাৰ বৰপেটা চিভিল হস্পিটেলটো আছিল, আৰু কেঞ্চাৰ হস্পিটেল। তো বৰপেটা মানে পাইছোঁ, আৰু আমাৰ পৰা 200 মিটাৰমান আঁতৰতে আছে বৰপেটা চিভিল হস্পিটেল। আৰু আমি এতিয়া প্ৰায় পাই গ'লোঁ আমাৰ মেলা যিখন ঠাইত মানে মেলাটো হৈ আছে। তো সেইখন মেলাৰ অনুষ্ঠানটো আমি পাই গ'লোঁ। তো এতিয়া আমি ভিতৰত সোমাই যাম, চাওক আপোনালোকে। তো ফাইনেলি আমি মানে মেলাখন য'তে মানে মেলাটো হৈ আছে, তো মেলাৰ অনুষ্ঠানটো পাই গ'লোঁ। ইয়াতে আমাৰ বাইকটো মানে এখন ঠাইত মানে পাৰ্কিং কৰিছোঁ, ইয়াতে মানে ফাৰুক দা বাইকটো পাৰ্কিং কৰি আছে। তো আমাৰ ভিতৰত মানে আমি এতিয়া সোমাই যাম, অলপমান চাম, চোৱাৰ পিছত আমি বাৰ্থডে পাৰ্টি খাবলৈ যাম। ফাৰুক দা কিবা ক'লা নেকি তুমি? হিল দিব লাগে, মানে এটা হিল দিব লাগে, মানে হেৰি আৰু দি আছোঁ। ৰ'বা ইয়াতে দি দিলোঁ। এতিয়া দিয়াচোন, এতিয়া দিয়া। হ'ব এই হোৱা নাই। তো ফাইনেলি আমি মেলাৰ ভিতৰত সোমাই আহিলোঁ। আৰু আচলতে গাইজ এতিয়া মানুহ নাই, কাৰণ আজিৰ পৰা মেলাটো ষ্টাৰ্ট হৈছে। তো মানে ফাৰুকদা আমি এনেই আহিছোঁ, ফুৰিব আহিছোঁ জাষ্ট, মানে গ্ৰন্থমেলা আৰু বাণিজ্য মেলা দুটা একেলগে হৈ আছে। সেইকাৰণে মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে। তো এতিয়া ৰাতি বেছি হোৱা নাই, 5টামান বাজে, সেইকাৰণে মানুহ চানুহ একো নাই। আৰু ইয়াতে আমি বনাব দিলোঁ টেকলি পিঠা খাম আমি, মানে যিটো খাই আমি ভাল পাওঁ ঘৰতে। তো ইয়াতে বনাব দিলোঁ 4টামান। তো মই অকলে খাই দিম, ফাৰুকদাই নাখায় চাগে। ফাৰুকদাক সুধিলোঁ অলপমান, বাট নাখায়। তেওঁ কৈ আছে মই নাখাওঁ, মই খাওঁ। মই নাখাওঁ, তই খা, তই খা বুলি কৈছে। তো
তো 4টা বনাব দিলে 4টা হৈ গ'ল তো এতিয়া আমি খাম আৰু কি তো গাইজ পুৰা মেলা চেলা চালোঁ তো এতিয়া আমি আকৌ গৈছোঁ ৰিটাৰ্ণ কৰাকম ব্ৰিজত বাৰ্থডে পাৰ্টি খাবলৈ তো মানে মাছুমে কল কৰিছিলে তাতে যাব লাগে অলপমান যদি খাব নোৱাৰোঁ তথাপি মানে লগ চগ কৰি কিনে ঘৰত যাম কাৰণ লগ নকৰিলে বেয়া দেখাত মানে বেয়া লাগে ন তো মই চাগে খাব নোৱাৰিম ৰাতি বহুত হৈ যাব সেইকাৰণে যাই কিনে অলপ লগ চগ কৰি কিনে আৰু যাম ঘৰত উভতি তো এতিয়া আমি গৈছোঁ কৰাকম বৰপেটা মেলা চেলা চালোঁ ধুনীয়া লাগিলে তো গাইজ পুৰা আমি বৰপেটা মেলা চেলা চাই আহিলোঁ না ফাৰুক দা মেলা চেলা চাই পুৰা মেলা যাই কিনে কেনেকৈ লাগিলে বৰ ভাল লাগিল আৰু কেইটামান ছোৱালীৰ লগত লগ কৰিলোঁ ধুনীয়া লাগিলে বহুত মানে আৰু এইখিনি শ্বট লোৱা নাই কাৰণ বেলেগ ধৰণৰ নহয় আৰু মানে আৰু আমি এতিয়া মানে হেৰি কৰাকম তাতে আমাৰ মানে বাইকটো তাতে পাৰ্কিং কৰিলোঁ পাৰ্কিং মানে কি মানে এনেই থৈ দিলোঁ আৰু ঘৰৰ ওচৰতে হয় মানুহৰ তেতিয়া নামি আছোঁ একদম পথাৰৰ মাজত কমচে কম আপোনাৰ হেৰি 1 কিলোমিটাৰমান হ'ব ভিতৰত যাব লাগিব আমাৰ মানে ভালুৰ চৰত মানে খোজকাঢ়ি গাড়ী যাব লাগিব আৰু হৈছে কাম ভাইটি গৈ আছোঁ আৰু মানে কি কওঁ মানে মাছুমে মানে যাৰ বাৰ্থডে হয় তেওঁ মানে পানীৰ ড্ৰাম লৈ গৈ আছে এনেকুৱা মানে বালিৰ মাজত আমি দেখাইছোঁ চাওক গাইছ এনেকুৱা ভিতৰত এই তাতে লাইটটো জ্বলি আছে যে তাতে আমাৰ পাৰ্টিটো হ'ব আৰু চাওক গাইছ এনেকুৱা বালিৰ মাজত ন গাইছ একদম শেষ আজি একদম চাওক ইয়াতে ফাৰুক দা আৰু মাছুমে লৈ গৈছে পানীৰ ড্ৰাম মানে মাছুমে অকলে নোৱাৰে চাওক দুটা মিলি এটা পানীৰ ড্ৰাম লৈ গৈছে আৰু মানে মই জাষ্ট অকলে মানে একো নাই মোৰ তাত ঠিক আছে মোৰ তাত একো নাই মই গৈ আছোঁ হেলমেট লৈ ভিতৰত তোমাৰ মানে সকলো লগত লগ কৰিম ধুনীয়া লাগিব আৰু পাৰ্টিটো হ'ব আৰু খাতাৰনাক মানে এনেকুৱা ভিতৰত মানে কৰাটো মানে মোৰ মতে বেয়া হৈছে মাছুম দা বেছি ভিতৰত হৈছে খোজকাঢ়িব নোৱাৰোঁ ভাই এনেকুৱা বালিৰ মাজত কেনেকৈ খোজকাঢ়িম কওকচোন কোনো 1 মিটাৰমান মানে 100 মিটাৰ নহয় চৰি 1 কিলোমিটাৰমান ভিতৰত আৰু খোজকাঢ়ি যাব লাগিব এনেকুৱা বালি ভাই ক'ত যাওঁ নাযাওঁ মই নিজে গম নাপাওঁ শেষ হৈছে না তোক কোনে কৈছে এইটো এনেকুৱা ভিতৰত কেনে পাৰ্টি কৰিবলৈ কাৰণে ইনামুল দা কৈছে ইনামুল দা ক'ত আছে এতিয়া এইটো ইনামুল দাৰ ল'ব লাগিব তই কি লৈ আছা উপায় নাই এখন কি কম এতিয়া मजा नहीं आ रहा है কি কম বুলি কৈছে মানে এনেকা বুদ্ধি দিছ না গাইছ কি কম মানে একদম ভিতৰত খোৱাৰ হেলি প্লেনটো কোনে কৰিছে কচোন ইনামুল দা কথা মতে তই কৰি আছা ন ইনামুল দাই কৈছে কেলা ঘৰৰ ওচৰত এনেকা ধুনীয়া প্লেচ আছে তাতে পিকনিক খাব নোৱাৰা মই নধৰো মই কেতিয়া নধৰো নাই মই ল'বই নোৱাৰো এইটো মই শেষ হৈ গৈছে তুমি শেষ বাদ দে মই এইটো ধৰিব নোৱাৰো মোৰ মানে প্ৰব্লেম আছে ভাই মই অকলে যাম মই ভিডিঅ' কৰি দিছো তোক কোনে কৈছে এইটো ল'ব কাৰণে কচোন তই এইটো ধৰ না কি অসুবিধা আছে অসুবিধা বহুত আছে এনেকা ভিতৰত পিকনিক খাইছে তই কেলা মই ঘৰতে ইয়াৰ পৰা বস্তু তাতে লৈছো ভালকৈ ঘৰতে অলপমান কাম নকৰো তই পিকনিক খাবৰ কাৰণে হেৰি কাম কৰে আছে মোক ন এটা কাম কৰো মানুহ 200 টকা এটা দিবি না দিম আগত লত কৰি 200 টকা দিবি না নক ঠিক আছে 200 টকা দিব গাইছ আপোনালোকৰ চাইডে 200 টকা দিব এইটো আমি লৈ যাম তাতে গৈ আছিলে মই অকলে লৈছো এতিয়া ঠিক আছে মই এতিয়া অকলে লৈ গৈ আছো 200 টকা দিব বুলি 200 টকা তাতে যাই কিনে লাইভ প্ৰুফ দেখাই দিম গাইছ লাইভ প্ৰুফ 200 টকা ল'মে আজি কোনে মাছকক এটা সুধিলো 200 টকা দিবি না লাইভ প্ৰুফ গাইছ দেখাই দিম লাইভ প্ৰুফ গাইছ একদম যাই থাকম আমাৰ ভাইটিটো গৈ আছে লাইলা যাই থাকা ভিডিঅ' শুট লৈ থাকবি হা ভিডিঅ' শুট লৈ আছে কেমেৰা অন ৰাখবি তই কেমেৰা অনে আছে 200 টকা লাইভ প্ৰুফ দেখাই দিম 200 টকা লাগিব যদি পইচা যেতিয়া দিব তেতিয়া লাইভ চাই যাব মানুহ লাইভ প্ৰুফ আজি হ'ব বন্ধ কৰ বা কেল তোমাৰ পাৰ্টি চলি আছে আৰু মানে বেছি 20 মিটাৰ 2 মিটাৰমান হ'ব গাইজ চাই যাব ইয়াতে ফাইনেলি পাই গ'লো তো চাব আৰু কোনোবা এনজয় কৰি আছো চাগে বাহিৰৰ পৰা দেখা গৈ আছে অলপ মইতো খোজকাঢ়ি আহোঁতে শেষ হৈ গ'লো আৰু ইটো ড্ৰাম লৈ আহি আছে মইতো এনেই খোজকাঢ়ি আহোঁতে শেষ হৈ গ'লো আৰু ই ড্ৰাম লৈ আহিছে বাপৰে ইমান শক্তি মোৰ নাই তো চাই যাব এতিয়া ফাইনেলি অলপ ডেন্স দেখাই দিওঁ আৰু আমি পানীৰ ড্ৰাম এটা লৈ আহিলো আৰু লগ এটা 200 টকা এটা লৈ লো মজুবাৰ দা ভাই ক'ত গেলি তই ইয়াতে অলপমান দেখাই দিবা
অঁ মানে কাপোৰ চাপোৰ একো নাই এনে মানে আছে লুংগ হৈ আছে ঐ তো গাইজ পূৰা 200 টকা লৈ ল'লোঁ আৰু আমাৰ তাতে পূৰা চাউণ্ড পূৰা বক্স পূৰা ৰিমেক্স চলি আছে ডিজে পূৰা চলি আছে ভিতৰত আমাৰ পূৰা সকলো ৰেডি হৈছে আমি অলপ পিছত খানাটো বনাম মানে খানা চাগে আমি খাব নোৱাৰিম তো সকলোৰ লগত লগ কৰাই দিম কাৰণ আমি ইমান ৰাতি ৰখিব নোৱাৰোঁ কাৰণ আপোনালোকে সকলোৱে জানে আমাৰ সন্মুখত HSLC এক্সামিনেশ্যন আছে তো সেইকাৰণে আমি মানে ওলাই যাম আৰু খানা চানা একো নাখাওঁ জাষ্ট আপোনালোকৰ লগত লগ কৰাই দিম আৰু আমি লগ কৰিবলৈ আহিছিলোঁ কাৰণ নাহিলেও মানে বেয়া পায় তো সেইকাৰণে মানে আমি লগ চগ কৰিম আৰু সকলোৰ লগত লগ চগ কৰি কিনে আৰু মানে ঘৰত উভতি যাম কাৰণ আমাৰ পঢ়িব লাগিব কাৰণ আমাৰ আহি গ'ল HSLC এক্সামিনেশ্যন আৰু কেইদিনমান আছে জাষ্ট তো এতিয়া অলপমান পঢ়িব লাগিব আৰু জাষ্ট ভিডিঅ' লৈ বহি থাকিলে আপোনাৰ গাইজ তো তথাপি আমি কেইদিন পিছত আমি ভিডিঅ' মানে দিবলৈ আচলতে গাইজ আমি যে পিকনিক খাবৰ কাৰণে গৈছিলোঁ বাৰ্থডে পাৰ্টিত গৈছিলোঁ জাষ্ট মানে নাখালোঁ আমি ঘৰত মানে উভতি আহিলোঁ কাৰণ আমাৰ মানে এক্সাম আহিছে সেইকাৰণে ঘৰৰ পৰা কল কৰিছিলে তো সেইকাৰণে আহি মানে ঘৰত আহি পালোঁহি আৰু আমি এতিয়া নামিছোঁ ৰাস্তাত এতিয়া আমি ঘৰত যাম তাৰ মানে গাইজ মানে আপোনালোকে বেয়া নাপাব সকলোৰে লগত লগ কৰাই দিব পৰা নাই কাৰণ আপোনালোকে গমেই পায় আমাৰ ফাইনেল এক্সাম আহিছে সেইকাৰণে আমি মানে সোনকালে আহি পৰিছোঁ আৰু তো সেইটোৱে আছিলে আমি যিখিনি দেখাইছোঁ আপোনালোকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব বাই বাই টেক কেয়াৰ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ